আপোনালোক সকলোলৈকে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। টাইটেল আৰু থাম্বনেইল দেখি হয়তো গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত। আজি নামঘৰত বছৰিকা বাৰ্ষিক পাতিছে আৰু এয়া মই ধুনীয়াকৈ ওলাই কিনি ৰেডি হ'লোঁ, গামোচা চামোচা ধুনীয়াকৈ লৈ ভাবিলোঁ অকণমান আপোনালোককো দেখাওঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই নামঘৰলৈ বুলি ওলাই আহি আছোঁ। এইটো আমাৰ গোসাঁই ঘৰ হয়। ব'লক, নামঘৰটো আমাৰ ফ্ৰণ্টতে হয়। ৰ'ব বেক কেমেৰা কৰি দেখুৱাইছোঁ। আৰু এয়া আমাৰ গোসাঁই ঘৰটো। আৰু এইফালে বৰ নামঘৰটো। কাৰণ তেওঁ সব জানে, শিক্ষা বিদ্যা সব আছে, তেওঁ ধন দৌলত সমস্ত আছে, কিন্তু তেওঁ এটা ডাঙৰ কাম কৰিছে বোলে কি হেদিয়ে বেয়া কাম কৰে, তেওঁ সাধুভং নহয়। তেওঁ জানে যে মোৰ সকলো আছে, টকা পইচা আছে আৰু মই জ্ঞানো আছে, মোৰ পঢ়া শুনা আছে, মই জানো সমস্ত ভাগৱত কি কি লিখিছে, ভাগৱতৰ গোটেই কথাখিনি জানো, নাম ভোগাৰ কথাখিনি জানো, কি কীৰ্তনৰ দশমৰ সকলো জানো বুলি কয়। কিন্তু তেওঁ কলৈকো নাযায়। কলে নাযায়? বিশেষ কেইটামান স্থানলৈ নাযায়, তীৰ্থলৈ নাযায়, গংগাৰ গুৰুজনে বিচৰা নাই আমাৰ তাতে এয়া যে দেখিছে এখন প্ৰসাদ পাত আৰু মিঠৈ টোপোলাটো, এয়া ঘৰমূলীয়া পাত বুলি কয়। নাম ভগাৰ পাছত এনেকৈয়ে সকলো ৰাইজক বিলাই দিয়ে। আৰু আজি মই বনাবলৈ লৈছোঁ কলমৌ শাকৰ লগত মাছৰ জোল। তো তাৰ কাৰণে মই কেৰাহী এখনত তেল গৰম কৰি মাছ কেইপিচ ভাজি ল'ম ভালদৰে। এয়া মোৰ মাছ ভজা হৈয়ে গ'ল আৰু শাকখিনি ধুনীয়াকৈ কুটি বাছি ল'লোঁ। আৰু একেখন তেলতে মই মাছ ভজা তেলতে মই পিঁয়াজ জলকীয়াখিনি ভালদৰে ভাজি লৈছোঁ। মই নহৰু কেইফুটামানো দি দিছোঁ। মই মছলা ব্যৱহাৰ কৰা নাই, মছলা ব্যৱহাৰ কৰালোকে মছলাৰ ব্যৱহাৰ কৰিব পাৰে। গুড়ি দিছোঁ, শাকত যিহেতু নহৰু অকণমান দি দিলে ভাল লাগে। লগতে সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু ভালদৰে এইখিনি মিক্স কৰি ভাজি ল'ম। ভালকৈ ঢাকনি এখন লগাই দিছোঁ। আৰু এয়া মোৰ শাক ভজা হৈছে আৰু আচলতে শাকখিনি অকণমান দেখিবলৈ কেঁচা কেঁচা নিচিনাই লাগি থাকে হ'লেও। আৰু এয়া ভালদৰে সিজিলে মই এয়া পানী দি দিছোঁ। আৰু এটা উতল অহাৰ পাছত মই ধুনীয়াকৈ মাছ কেইপিচ দি দিছোঁ। আৰু মোৰ মাছৰ জোলখন ৰেডি হৈয়ে গ'ল। আৰু এতিয়া ভাতকেইটা ধুনীয়াকৈ খাই লওঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।